জবানের সিঁড়ি মূল্যগিৰি যিজন মানুহৰ মানে মুখৰ ব্যৱহাৰ ভাল গোটেই পৃথিৱীখন হাতত ল'ব পাৰিব মানে সৎ ব্যৱহাৰ পাইছোঁ আমি এজন জনাব মানুহ কেতিয়া মিছা কথা নকওঁ একদম সৎ ব্যৱহাৰ পাইছোঁ ছাৰ ইনশাল্লাহ দীৰ্ঘদিন ছাৰ জীয়াই থাকিব আৰু মানুহৰ কাম কৰি যাব ৰাইজৰ সেৱা কৰি যাব। নমস্কাৰ, আপোনাৰ শুভ নামটো জনাব। নমস্কাৰ, মোৰ নাম জনাব মৌলানা মহম্মদ নুৰুল ইছলাম, মোৰ ঘৰ নগাঁও নিয়াৰে ভকতগাঁও। IUKDৰ সৈতে মানে কিডনী হস্পিটেল IUKDৰ সৈতে কেতিয়াৰ পৰা জড়িত বা আপুনি কেতিয়া প্ৰথম আহিছিলে আৰু এতিয়া কেনেধৰণৰ কি কাৰণে আপুনি IUKDত আহিছে? নৰ্থ ইষ্টৰ মাজত ছাৰ ডক্টৰ অৰুপ কুমাৰ ছাৰ একদম পুণ্য মানুহ, আমাৰ চিকিৎসাবিলাক ভাল পাইছোঁ। আমি গাঁও অঞ্চলৰ পৰা পেচেণ্ট লৈ আহিছোঁ, বহুত কম খৰচতে আমি পেচেণ্টবিলাক ভাল পাইছোঁ। গতিকে ধন্যবাদ, দীৰ্ঘদিন ছাৰ জীয়াই থাকক আৰু ৰাইজৰ সহায় হওক। লেজৰ সহায়তে বা বিভিন্ন ধৰণৰ যি কিডনী বা ইউৰ'লজিৰ কাৰণে হেড একদম ছাৰ বহুত ভাল ছাৰ, কথা বতৰা একদম সব পালে ভাল লাগিছে আমাৰ, এইকাৰণে আমি আজি আহিব লগা হৈছে। হয়, আৰু ইয়াৰ কৰ্মকৰ্তাসকল নাৰ্ছ বা তেনেকুৱা ষ্টাফৰ বঢ়িয়া কথা কৈছে। কিন্তু আমি নাৰ্ছ কৰ্মকৰ্তা চতুৰ্থ শ্ৰেণীৰ কৰ্মকৰ্তাৰ লগত ছাৰ বাইদেউ চিষ্টাৰসকলত ইমান ভাল লাগিছে। জবানের সিঁড়ি মূল্যগিৰি যিজন মানুহৰ মানে মুখৰ ব্যৱহাৰ ভাল গোটেই পৃথিৱীখন হাতত ল'ব পাৰিব মানে সৎ ব্যৱহাৰ পাইছোঁ আমি এজন জনাব মানুহ কেতিয়া মিছা কথা নকওঁ একদম সৎ ব্যৱহাৰ পাইছোঁ ছাৰ ইনশাল্লাহ দীৰ্ঘদিন ছাৰ জীয়াই থাকিব আৰু মানুহৰ কাম কৰি যাব ৰাইজৰ সেৱা কৰি যাব। বহুত ধন্যবাদ, আপোনাৰ এই কথাখিনিয়ে আমাক উৎসাহ প্ৰদান কৰিলে, সাহস দিলে, প্ৰণাম জনাইছোঁ আপোনাক।